নমস্কাৰ পাটনাসকল, তো নিজৰ বুলি মানে আজি বৰ্তমান যাবৰ কাৰণে ওলাই আহিছোঁ শিৱসাগৰ। এতিয়া বৰ্তমান উপস্থিত আছোঁ মানে তিতাবৰ খেতি ফাৰ্মৰ ওচৰত। আপোনালোকক দেখাইছোঁ দেই, তিতাবৰ মানে খেতি ফাৰ্ম এইখনে হ'ল, দেখিলে এইখন হ'ল তিতাবৰ খেতি ফাৰ্ম। তো মানে আজি আপোনালোকক মানে দেখুৱাবৰ কাৰণে আহিছোঁ, যিহেতুকে বুৰঞ্জী পাতে পাতে লিপিবদ্ধ। যিহেতুকে শিৱসাগৰ বুলি ক'লে আপোনালোকেতো গমেই পায় নহয়, আপোনালোকক বেলেগকৈ ক'বই নালাগে। যিহেতুকে এতিয়া বৰ্তমান 2025 চন চলি আছে। 2025 চনত যিহেতুকে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, মানে জয়সাগৰ, শিৱদৌল এইবিলাক মানে কেনেকুৱা ধৰণে আছে মানে বৰ্তমান সময়ত, যিহেতুকে শ বছৰ আগৰ আপোনালোকে গমেই পায়। সেইকাৰণে আজি আপোনালোকক দেখাবলৈ আহিছোঁ 2025 চনত বৰ্তমান সময়ত কেনেকুৱা ধৰণে আছে আপোনালোকে মানে চাবলৈ পাব। সেইটো কাৰণে ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাই থাকিব, A to Z দেখিবলৈ পাব। তো এতিয়া আপোনালোকে দেখিছে নহয়, নিজৰ বুলি একদম পূৰা তিতাবৰ মানে খেতি ফাৰ্মৰ ওচৰত আছোঁ। পামগৈ আৰু তিতাবৰ বেছি দূৰ নাই। আৰু নিজৰ বুলি একদম পূৰা বাইকত আহিছোঁ, চাই লওক বাইকত আহিছোঁ। এটা পালচাৰ আৰু নিজৰ বুলি পূৰা একদম কচি লৈছোঁ। হেলমেট দুটা আপোনাৰ মোৰ তিলক আছে, তিলক মুখখন পৰা নিজে দেখা ল'ব লাগিব। এই যে তিলক মোৰ লগত তিলক আহিছে, আমি দুইজনে মানে এতিয়া পূৰা গহীনত যাম। আপোনালোকে চাই থাকিব নিজৰ বুলি মানে আপোনালোকক শিৱসাগৰত থকা যি বুৰঞ্জী পাতে পাতে লিপিবদ্ধ, যিহেতুকে ঐতিহাসিক যি ৰংঘৰ, কাৰেংঘৰ A to Z আপোনালোকক দেখাম। আপোনালোকে কিন্তু চাই থাকিব। এতিয়া মানে গৈ থাকোঁ নিজৰ বুলি দেই, কষ্ট নিজৰ বুলি মানে আহি যোৰহাট পাই গ'লি। আপোনালোকে দেখিবলৈ পাই আছে মানে ডাইৰেক্ট যোৰহাটৰ পৰা এইফালে আহিলে এইটো অভাৰব্ৰিজৰ তলত আপোনালোকে দেখিব পাইছে। আগতে মানে এইবিলাক বনোৱা নাছিল, এতিয়া বনালে না। এতিয়া তলেদি সোমাই ৰাইট চাইডে ঘূৰি দিব লাগিব। একদম মেইন ৰাস্তাই গৈ থাকক, হাইৱে গৈ থাকক, একদম পাই যাবগৈ নিজৰ বুলি। আপোনালোকে দেখিবলৈ পাইছে একদম নিজৰ বুলি আপোনালোকে চায়ে থাকিব। মই ক'লোঁ না, একদম পূৰা নিজৰ বুলি আৰু বস্তুটো চাই লওক। মানে আজিকালি মানে এইটো পূৰা এইবিলাক বনাই দিছে না, একদম নিজৰ বুলি কষ্টৰ নিজৰ বুলি। এতিয়া একদম গৈ থাকোঁ নিজৰ বুলি। এতিয়া ড্ৰাইভাৰটো চেঞ্জ হ'ল আমাৰ তিলক, ব'লা নিজৰ ফালে সোঁহাতে ঘূৰি দিলোঁ। এতিয়া মানে গৈ থাকিব লাগিব গহীনত। একদম ৰাস্তা কেনি সিফাল কৰিব নালাগে, একদম ডাইৰেক্ট পোনে গৈ থাকিলে হৈ যাব নিজৰ বুলি আৰু। ৰ'দ কিন্তু তামাম দিছে নিজৰ বুলি আৰু, তামাম ৰ'দ আৰু একদম। হেলমেট নহয় নহয়, দিগদাৰ আছে। আপোনালোকে দেখিবলৈ পাইছে, চাওক এইবিলাক গাড়ী কি মানে এই ৰং চাইডে আহি আছে। আপোনালোকে চাওক, ৰাস্তাটো এইফালে আছে, এইফালে আহিব লাগে, ৰং চাইডে আহি আছে। আপোনালোকে দেখিব দেই, এইটো একদম বেয়া কথা। চাওক আপোনালোকে চাওক আচলতে নিজৰ ভুলৰ কাৰণে মানে এক্সিডেণ্ট হৈ থাকে। আপোনালোকে চাওক এই ৰং চাইডে আহি আছে, হয়তো ৰাস্তা এনেই দি থৈছে নেকি, সেইফালে আহিব লাগে, সেইটো ৰাস্তা এনেই আছে। এইটো চাওক আপোনালোকে একদম এইটো একদম সঁচা কথা কৈছোঁ। আপোনালোকে এতিয়া চাওক হয়খন চাওক, এতিয়া হয়খন ধুনীয়াকৈ আহি আছে। চাওক এই ৰঙাখন চাওক, এইখন দেখিলে এই ৰঙাখন চাওক, এইটো চাইডে আহিব লাগে, এইটো চাইডে নাহি এইটো চাইড আছে, এইটোকে একদম ভুল কাম কৰি আছে। এতিয়া হয়খন চাওক, আপোনালোকে চাওক এই ৰং চাইডে কিয় আহিব লাগে, আপোনালোকে ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, এইটো ভুল নকৰিব। চাওক এই ৰং চাইডে আহি আছে, আপোনালোকে চাওক এই ৰং চাইডে কিয় আহিব লাগে। ৰং চাইডে এইটো আমাক এইফালে যাবলৈহে দিছে, তো আহিব দিয়া নাইতো, আহিবৰ কাৰণে হয় সেইটো ৰাস্তাত আহি আছে। আপোনালোকে নিজে চাওক এইটো কি মানে বস্তুটো, আপোনালোকে চাই লওক, ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। এইটো মানে এক্সিডেণ্ট ডাইৰেক্ট হ'ব, এনেকৈ যদি কৰি থাকে নহয় এইটো ডাইৰেক্ট এক্সিডেণ্ট হ'ব। এই ৰাস্তাটো ইমান ধুনীয়াকৈ বনাই থৈছে, এইটো ৰাস্তা নাহে, এইফালে আহি আছে। চাওক আপোনালোকে চাওক এইখন চাওক, এইটো ডাইৰেক্ট ৰং চাইডে আহিব নালাগেতো বস্তুটো, আপোনালোকে নিজে চাওক। এটা আহি আছে, এতিয়া এটা সিফালে আহিব লাগে। চাওক এইফালে ডাইৰেক্ট ৰং চাইডে আহি আছে, চাওক এই ৰাস্তাটো চাওক, এতিয়া হয়খন চাওক, হয়খনে ভাল কাম কৰিছে দেখিলে, হয় সেইটো চাওক নিজৰ চাইডে গৈছে। এতিয়া এইফালে চব ৰং চাইডে আহি আছে। আপোনালোকক দেখাই দিলোঁ, কমেণ্ট কৰিব, শ্বেয়াৰ এটা মাৰি দিব নিজৰ বুলি মানে আহি জাজি পাই গ'লোহি। আচলতে এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ এতিয়া এইটো শিৱসাগৰত। আৰু সেইখন যিহেতুকে নদীখনৰ ওচৰত নৰখিলোঁ, যিহেতু এখন চাই লওক, সেইখন দলং দেখিছে নহয়, সেইটো চাইডে হ'ল যোৰহাট। এতিয়া আছোঁ শিৱসাগৰত, মানে শিৱসাগৰত ভৰি দিলোঁ, এতিয়া সোমাই গ'লোঁ নিজৰ বুলি। এতিয়া গাড়ীখন অলপ ৰেষ্ট দিছোঁ আমাৰ তিলক চেতিয়া, আৰু নিজৰ বুলি গৈ থাকিম। যিহেতুকে এইবিলাক ফ্লাইঅভাৰবিলাক মানে পূৰা বনাই দিছে না, একদম মানে পাত্তাই নাপাওঁ। এতিয়া দলংখন হৈ গ'ল, আগতে আগতে এতিয়া হয় দলংখন মজাকৈ আছিলে, এতিয়া না এতিয়া চব নতুন হৈছে না, এতিয়া পাত্তাই পোৱা নাই। এতিয়া গহীনত গৈ থাকোঁ, প্ৰায় এঘণ্টামান গ'লেই হৈ যাব, নিজৰ বুলি গন্তব্যস্থান পাই যামগৈ। আপোনালোকক কৈছোঁৱে, যিহেতুকে ঐতিহাসিক যি কীৰ্তিচিহ্নসমূহ কেনেকুৱাকৈ আছে, 2025 চন ন, এতিয়া মানে কিবা শ বছৰ আগৰ পৰা মানে আছে না। তো আপোনালোকক দেখাম মানে কেনেকুৱা অৱস্থাত আছে, আপোনালোকে চাই থাকিব। তো এতিয়া বৰ্তমান জাজিত আছোঁ, এইবিলাক একদম ডাইৰেক্ট পোনে গৈ থাকিম আৰু পাই যামগৈ নিজৰ বুলি। 1 ঘণ্টামান ল'ব, আপোনালোকক সকলো দেখাই আহিম। এতিয়া নাম ডাঙৰ শিলশাকো পাম, আৰু লগতে যি বাধা, একদম বহুত বাধাকো নেওচি এখন উৰাজাহাজ আনি আছিল, আপোনালোকে গমেই পায়।
হৰিপ্ৰসন্ন প্ৰসন্ন হাজৰিকাই উইন্স অফ হাজৰিকা নামৰ যোনখন উৰাজাহাজ সেইখন আপোনালোকক দেখাম কেনে অৱস্থাত আছে আপোনালোকে দেখিলেই গম পাব যিহেতুকে আমি নিউজতো পূৰা দেখি আছিলোঁ তো ধামাকা চলি আছিল সেইকেইদিন একদম পূৰা আনি আছিল না ৰাস্তাই ৰাস্তাই কিমান বাধাকো নেওচি আনিছিল না একদম সুদূৰ মানে দিল্লীৰ পৰা আনি আছিল আপোনালোকে গমেই পায় তো সেই উৰাজাহাজখননো কেনে অৱস্থাত আছে আপোনালোকক সেইখনো দেখাম নামডাঙৰ শিলহাকো দেখিবলৈ পাব যিহেতুকে উইন্স অফ হাজৰিকা ৰেষ্টুৰেণ্টখনো দেখিবলৈ পাব যিহেতুকে উৰাজাহাজ মানে সকলো দেখাম আপোনালোকে ভিডিঅ'টো চাই নিজৰ বুলি আহি মানে একদম নামডাঙৰ শিলহাকো পাই গ'লোহি তো আপোনালোকক দেখাই দিছোঁ চাই লওক এইডালে হ'ল সেইডাল নামডাঙৰ শিলৰ সাঁকো যিহেতুকে বুৰঞ্জী পাতে পাতে লিপিবদ্ধ আপোনালোকেতো সকলোৱে গমেই পায় ইতিহাস জড়িত যিহেতুকে এইডালে হ'ল সেইডাল নামডাঙৰ শিলৰ সাঁকো বৰ্তমান সময়ত এই নামডাঙৰ শিলৰ সাঁকোডাল কেনে অৱস্থাত আছে আপোনালোকক দেখাই আছোঁ আপোনালোকক প্ৰথমতে শিলৰ সাঁকোডাল দেখাব বিচাৰিছোঁ দেই মই এতিয়া ওপৰ ভাগত আছোঁ চাই লওক শিলৰ সাঁকোডাল আপোনালোকক দেখাব বিচাৰিছোঁ দেই চাই লওক এই শিলৰ সাঁকোডাল এইফালে কিবা গাড়ী চাড়ী কিবা ঘঁহনি খাইছিলে নেকি বোলা চাই লওক এইটো অকণমান খাইছে আৰু চাই লওক কিন্তু হ'লেও বৰ্তমান এতিয়াও বহুত সুন্দৰ হৈ আছে এই শিলৰ সাঁকোৰডাল দেই আপোনালোকক দেখাই আছোঁ এইডালে হ'ল সেইডাল নামডাঙৰ শিলৰ সাঁকো আৰু এই নামডাঙৰ শিলৰ সাঁকোডাল এইটো দীঘলটো গম পাইছেনে দীঘলটো আছে 60 ফুট আৰু যোনটো বহলটো এই বহলটো আছে 21 ফুট আছে আৰু এটা কথা বেয়া লাগিছে দেই মই আপোনালোকক দেখাই আছোঁ যিহেতুকে ইতিহাসত মানে জড়িত দেই বুৰঞ্জী পাতে পাতে লিপিবদ্ধ চাই লওক এইডাল আচলতে নামডাঙৰ শিলৰ সাঁকোডাল যি কাষটো এনেকুৱা অৱস্থাত আছে আপোনালোকে দেখিলে আচৰিত হ'ব চাই লওক এইফালে চাওক আপোনালোকে এইফালে এইটো একদম পূৰা মেটেকা ভৰ্তি এইফালে গোটেই জাবৰ লেতেৰা মানে কি বুলি ক'ম আপোনালোকক আচলতে ভাষা বিচাৰি পোৱা নাই যিহেতুকে এইডাল হ'ল যিহেতুকে নামডাঙৰ শিলৰ সাঁকো এই শিলৰ সাঁকোডাল বৰ্তমান সময়ত কেনে অৱস্থাত থাকিব লাগিছিল চাই লওক বৰ্তমান সময়ত এই নামডাঙৰ শিলৰ সাঁকোডাল এনেকুৱা এটা লেতেৰা পৰিৱেশত আছে এইফালে গোটেইখন কচু গছ চাই লওক আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাওক এই নামডাঙৰ শিলৰ সাঁকোডাল দেখাই আছোঁ আপোনালোকক কেনে অৱস্থাত আছে গোটেই লেতেৰা গোটেইখন মেটেকা সেইফালে গোটেই জাবৰ দুম এইফালে অহৰহ গাড়ী অহা যোৱা কৰি আছে দেখিছে আপোনালোকে অহৰহ গাড়ী অহা যোৱা কৰি আছে চাই লওক এইডাল বৰ্তমান সময়ত সংৰক্ষণ কৰিব লাগিছিল এইডাল চাফ চিকুণকৈ ৰাখিব লাগিছিল আপোনালোকে হয়নে নহয় কওক এই নামডাঙৰ শিলৰ সাঁকোডাল কেনে অৱস্থাত থাকিব লাগিছিল চাওক অহৰহ গাড়ী আহি আছে চাই লওক এইডালৰ ওপৰেদি অহৰহ গাড়ী আহি আছে চাই লওক আপোনালোকক দেখাই ৰাখিছোঁ দেখিছে অহৰহ গাড়ী আহি আছে পূৰা অহৰহ মই এইটো ছাইডো আপোনালোকক দেখামগৈ এইটো ছাইডতো দেখিলে গোটেইখন লেতেৰা আৰু কাষতে আছে নামঘৰ চাই লওক এইটো দেখিলে চাই লওক নামঘৰ আচলতে এই নামডাঙৰ শিলৰ সাঁকোডাল যেনেকৈ পৰ্যটক অহা স্থলী হৈ পৰিব যদিহে এই নামডাঙৰ শিলৰ সাঁকোডাল যদি ভাল কৰে বা চাফ চিকুণ কৰে এই জেগাবিলাক যদি অলপ চাফ চিকুণ যদি কৰি দিয়ে মই ক'লোঁ নাই ধৰক পৰ্যটক অহা স্থলী হৈ পৰিব যিহেতুকে এতিয়া আহিলে গ'লে এই নামডাঙৰ শিলৰ সাঁকোডালটো চায়ে যায় এতিয়া যেনেকৈ আমি এতিয়া আহিছোঁ শিৱসাগৰলৈ আহোঁতে নামডাঙৰ শিলৰ সাঁকোডাল চাইছোঁ কেনে অৱস্থাত কি কথা কিন্তু ইমান লেতেৰা অৱস্থাত আছে আচলতে এই জাবৰ দোম পেলাবলৈহে আহে নেকি আপোনালোকে চাই জাবৰ দোম পেলাবলৈ অহা নাই হয় দেখাম দেই সেই চাওক মানুহে তাৰমানে জাবৰ দোম পেলাবলৈ অহা নাই হয় মানে আচলতে বেলেগ মানুহে জাবৰ নেপেলাহি স্থানীয় লোকসকলে জাবৰ পেলায় না ইয়াত মানে জাবৰ পেলায় বেলেগ জেগাত জাবৰ পেলাবলৈ বিচাৰি নাপায় চাওক এতিয়া গোটেই জাবৰ পেলাই থৈছে চাওক না দেখি বেয়া লাগিছে এই নামডাঙৰ শিলৰ সাঁকোডাল বৰ্তমান সময়ত কেনে অৱস্থাত থাকিব লাগিছিল চাওক অহৰহ গাড়ী আহি আছে কাৰো মানে দৃষ্টিগোচৰ নহয় যেনে নামডাঙৰ শিলৰ সাঁকোডাল কেনে অৱস্থাত ৰাখিব লাগে চাওক আপোনালোকক দেখাই দিছোঁ অহৰহ গাড়ী আহি আছে চাওক অহৰহ গাড়ী আহি আছে কিন্তু এই জেগাডোখৰ চাওক ইমান লেতেৰা দুৰ্গন্ধময় চাওক এইফালে গোটেই জাবৰ দুম আচলতে ডাষ্টবিনত পৰিণত কৰি দিছে চাওক মই তলফালে এইটো চাইডৰ পৰা দেখাম এতিয়া আপোনালোকক দেখাই দিম এতিয়া গোটেই একদম জাবৰ দুম চাই লওক দেখাই দিছোঁ চাই লওক এইটো চাইডৰ পৰা দেখাই দিছোঁ চাই লওক গোটেই জাবৰ দুম দেখিলে এইডালে হ'ল সেইডাল নামডাঙৰ শিলৰ সাঁকো কিন্তু গোটেই জাবৰ দুম মই তললৈ নামি আহিছোঁ দেই আপোনালোকক দেখাবৰ কাৰণে চাই লওক
জাবৰ দুম চাওক যি লেতেৰা দেখিলে এইডাল হ'ল সেইডাল নামদাঙৰ শিলৰ সাঁকো মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব দেই এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে এই নামদাঙৰ শিলৰ সাঁকোডাল সংৰক্ষণ যাতে কৰে ঠিক আছে আচলতে বেয়া লাগিছে যিহেতুকে ইতিহাস জড়িত বুৰঞ্জী পাতে পাতে লিপিবদ্ধ এই নামদাঙৰ শিলৰ সাঁকোডাল বাৰু এনে অৱস্থাত ৰাখিব লাগেনে বাৰু এইটো বেয়া নালাগেনে আপোনালোকে নিজে কথাটো এবাৰ ভাবক না আপোনালোকে এবাৰ চিন্তা কৰক এই নামদাঙৰ শিলৰ সাঁকোডাল কেনে অৱস্থাত থাকিব লাগে কেনেকুৱা অৱস্থাত ৰাখিছে চাওক এইবিলাক অহৰহ গাড়ী চলাচল কৰি আছে দেখিছে নাই এইডালে হ'ল সেইডাল নামদাঙৰ শিলৰ সাঁকো আৰু আপোনালোকেতো সকলোৱে গমেই পায় এই তলৰ যোনটো এই ভাগটো বৰা চাউল হাঁহ কণী আৰু মাটিমাহে এই তলৰ অংশটো বনাইছে আপোনালোকেতো সকলোৱে গমেই পায় চাই লওক দেখাই দিছোঁ আপোনালোকক মই অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব যিহেতুকে শিৱসাগৰ যোনসকল লোক আছে শিৱসাগৰৰ যি বিধায়ক আছে এই বিধায়কজনে এই নামদাঙৰ শিলৰ সাঁকোডালৰ কথা এবাৰ ভাবিব লাগে এইডাল অলপ চাফ চিকুণ কৰিব লাগে গোটেই গছ গজিছেগৈ আৰু চাই লওকচোন গোটেই গছ এইবিলাক গোটেইখন গছ গজিলেগৈ আৰু দেখিলে গোটেইখন গছ গজিলেগৈ আৰু চাওক আপোনালোকৰ আগত এই নামদাঙৰ শিলৰ সাঁকোডাল দৃষ্টিগোচৰ কৰাইছোঁ চাওক কেনে অৱস্থাত আছে এইখিনি চফা কৰি দিয়ক চাওক কিছুমান ইয়াত কীৰ্তিচিহ্ন আছিল এইবিলাক চাওক এইবিলাক মানে বেয়া হৈ গৈছেগৈ আৰু এইবিলাক মানে অকণমান নোহোৱা হৈ গৈছেগৈ এইবিলাক যদি ভালকৈ চাফ চিকুণ কৰি দিয়া হ'লে কিমান সুন্দৰ লাগিলেহেঁতেন চাওক এতিয়া পৰ্যটক আহিলেহেঁতেন পৰ্যটনস্থলী হৈ পৰিলেহেঁতেন মানুহ আহিলেহেঁতেন দূৰ দূৰণিৰ পৰা এডাল চাবৰ কাৰণে চিন্তা কৰক কিন্তু এতিয়া এইডালৰ গতি কেনেকুৱা হৈ আছে দেখি বেয়া লাগিছে মই এইটোৱে দাবী জনাইছোঁ যাতে এইডাল সংৰক্ষণ কৰিব লাগে ভালদৰে ৰাখিব লাগে চাই লওক অৱস্থাটো চাওক আপোনালোকে দেখাইছোঁ অহৰহ কিন্তু গাড়ী আহি থাকে ইয়াত মন্ত্ৰী বিধায়ক MLA গোটেইখন অহা যোৱা কৰি থাকে কিন্তু কাৰো দৃষ্টিগোচৰ নহয় এইটো কিয় কাৰণে এডাল সংৰক্ষণ কৰিবলৈ চেষ্টা নকৰে কিয় এডাল চাফ চিকুণ কৰিবলৈ চেষ্টা নকৰে কিন্তু নাজানো আপোনালোকৰ আগত দেখাই দিলোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব সঁচাকৈ বেয়া লাগিছে ইমান লেতেৰা চাওক না এইটো স্থানত মানে এইবোৰ লেতেৰা জাবৰ দুম চাওক আপোনালোকৰ দেখাইছোঁ না চাওক আপোনালোকক দেখাই দিছোঁ যি লেতেৰা জাবৰ দুম এইবিলাক চাওক গোটেই ডাষ্টবিন ইয়াত ডাষ্টবিন ৰাখিছে চাওক আপোনালোকে এই ডাষ্টবিন ৰাখিছে ডাষ্টবিন চাওক না বেয়া লাগিছে তিলক কি ক'বা এইটো মানে ধৰি লওক এইটো সংৰক্ষণ কৰিব লাগে নে নালাগে হয় নহয় এতিয়া অহৰহ গোটেই মানুহ অহা যোৱা কৰি থাকে অহৰহ এনি টাইম কিন্তু এটা কাৰো দৃষ্টিগোচৰ নহয় আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ চাই লওক এইডালে হ'ল সেইডাল নামদাঙৰ শিলৰ সাঁকো চাওক না এতিয়া অৱস্থাটো কি হৈ আছে চাওক আপোনালোকে চাওক অৱস্থাটো কি হৈ আছে আপোনালোকে চাওক অৱস্থাটো কি হৈ আছে চাওক লেতেৰা গোটেইখন এইবিলাক কচু গছ চাওক এইবিলাক কচু গছ গোটেই লেতেৰা এইবিলাক গোটেই গছ গজি গৈছে চাওক গোটেইখন গছ গজিছে এইবিলাক গোটেই লেতেৰা চাই লওক গোটেইখন লেতেৰা কিন্তু ইয়াত ওচৰতে এটা নামঘৰ আছে চাই লওক ইমান পবিত্ৰ ঠাই এটা নামঘৰ আছে কিন্তু নামঘৰ আছে যদিও মানে কোনো মতলব নাই ইয়াত মানে এই যেন স্থানীয় যোনসকল লোক আছে এই স্থানীয় লোকসকলে এই যিহেতুকে নামদাঙৰ শিলৰ সাঁকোডাল এইডাল যেন এই ওচৰত যেন এইবিলাক অকণমান চাফ চিকুণ কৰিব লাগে কিবা কৰিব লাগে এইবিলাক কাৰো খবৰ নাথাকে আচলতে যোনসকল বিভাগীয় কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষসকলে দৃষ্টিগোচৰ কৰিব লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে আচলতে এই নামদাঙৰ শিলৰ সাঁকোডাল এনেকৈ থাকিব নালাগে বেয়া লাগিছে আপোনালোকৰ কেনেকুৱা কি লাগিছে কিন্তু নাজানো একদম বেয়া লাগিছে এই নামদাঙৰ শিলৰ সাঁকোডাল যিটো অৱস্থাত আছে গোটেইখন লেতেৰা আপোনালোকৰ আগত দেখালোঁ যিহেতুকে আমি শিৱসাগৰলৈ আহি আছোঁ শিৱসাগৰলৈ আহি থাকোঁতে যিহেতুকে পাই যায় নামদাঙৰ শিলৰ সাঁকোডাল আপোনালোকক দেখালোঁ আৰু আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব যাতে এই নামদাঙৰ শিলৰ সাঁকোডাল সংৰক্ষণ হ'ব লাগে সুন্দৰকৈ চাফ চিকুণ কৰিব লাগে পৰ্যটক আহিবৰ কাৰণে ইয়াত সুবিধাটো কৰিব লাগে চাফ চিকুণ কৰিব লাগে সুন্দৰ কৰিব লাগে কিমান সুন্দৰ লাগিব সঁচা কথা কৈছোঁ আপোনালোকক ভিডিঅ'টোৰ দ্বাৰাই মই কৈ দিছোঁ কথাখিনি আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ মনৰ মন্তব্যখিনি কমেণ্ট বক্সত দিব তো এতিয়া আমি আকৌ গৈ থাকোঁ নিজৰ বুলি এতিয়া আপোনালোকক দেখামগৈ যিহেতুকে বহুত বাধা নেওচি এখন উৰাজাহাজ আনিছিল যিহেতুকে উৰাজাহাজখনৰ নাম আছিল ঐঞ্চৱ হাজৰিকা তো সেই ঐঞ্চৱ হাজৰিকা উৰাজাহাজখন দেখামগৈ এতিয়া আমি গৈ দিওঁ আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব এতিয়া আপোনালোকক দেখালোঁ না নামদাঙৰ শিলৰ সাঁকোডাল কেনে অৱস্থাত আছে দেখালোঁ আপোনালোকে দেখিলে কমেণ্ট কৰিব এতিয়া গৈ আছোঁ ঐঞ্চৱ হাজৰিকা যিহেতুকে উৰাজাহাজখন দেখামগৈ কেনে অৱস্থাত আছে যিহেতুকে বহুত বাধা নেওচি সুদূৰ দিল্লীৰ পৰা আনিছিল স্থলৰ পথে চিন্তা কৰক তো সেইখন দেখামগৈ এতিয়া কেনে অৱস্থাত আছে আপোনালোকে দেখিবলৈ পাব এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ কিন্তু নামদাঙৰ শিলৰ সাঁকোডাল বহুত বেয়া লাগিল আপোনালোকক দেখালোঁ এতিয়া আমি গৈ থাকোঁ
এতিয়া মানে নিজৰ বুলি আহি ভটিয়াপাৰ পাই গ'লোহি। তো যিহেতুকে আপোনালোকক কৈছিলে ভটিয়াপাৰত উইন্স অফ হাজৰিকাৰ নামৰ যিখন উৰাজাহাজ, ঠিক আছে, আপোনালোকক দেখাই দিছোঁ, চাই লওক। এইখনে হ'ল সেইখন উইন্স অফ হাজৰিকা উৰাজাহাজ। তো আহি ভটিয়াপাৰ পাই গ'লোহি। তো আপোনালোকক দেখাই দিছোঁ, এইখনে হ'ল সেইখন উৰাজাহাজ, চাই লওক। আপোনালোকক একদম ওচৰৰ পৰা দেখাই দিছোঁ নিজৰ বুলি, চাই লওক। আচলতে খেলটো আপোনালোকে গম পাইছে না, মানে এই উৰাজাহাজখনত উঠিবৰ কাৰণে সকলো মানুহৰ মানে এটা আশা থাকে, সপোন থাকে, কিন্তু উঠিব নোৱাৰে। মানে যোনসকল বাৰু ধনী মানুহ, যাৰ ধন ধান আছে, টকা পইচা আছে, সেইসকলে বাৰু উঠিব পাৰে। কিন্তু আমাৰ নিচিনা মানে দুখীয়া মানুহৰ মানে এই সপোনটো কেতিয়াও মানে পূৰ নহয়। কিন্তু এতিয়া মানে সেইটো চিন্তা কৰিব দৰকাৰ নাই। আপোনালোকে মানে ধন ধান থকা নথকা কোনো মতলব নাই। আপোনালোকে এতিয়া সেই সপোনটো পূৰা কৰিব পাৰিব। কেনেকৈ? যিহেতুকে এইখন উইন্স অফ হাজৰিকা যিহেতুকে উৰাজাহাজখন ভটিয়াপাৰলৈ আনিছে, আৰু ভটিয়াপাৰত আনি কিনে ইয়াত এখন ৰেষ্টুৰেণ্ট, ঠিক আছে, এখন ৰেষ্টুৰেণ্ট আকাৰে মানে এখন ৰেষ্টুৰেণ্ট বনাইছেহি। তো তেতিয়া আপোনালোকৰ কি টেনশ্যন, আপোনালোকে এখন উঠা সপোনটো পূৰ হৈ যাব। যিহেতুকে উৰি নাযায় বাৰু, আকাশত উৰি নাযায় বাৰু, মানে ইয়াতে থাকিব। কিন্তু হ'লেও যোনটো ফিল, উঠা যোনটো ফিল, যোনটো মজা, মানে ভিতৰত সোমাব পাৰিব, নিজৰ বুলি মানে এপাক মানে চুই চাব পাৰিব। তো তেনেকুৱা আৰু আপোনালোকে সেই আশাটো পূৰণ হ'বলৈ গৈ আছে নিজৰ বুলি, চাই লওক। আপোনালোকক এতিয়া ওচৰৰ পৰা দেখামগৈ, কিন্তু আপোনালোকক দেখাব বিচাৰিছোঁ যিহেতুকে ইয়াত মানে এখন ৰেষ্টুৰেণ্ট খুলিবৰ কাৰণে বনাই আছে না। ছাইডতে এটা বিল্ডিং বনাই আছে, আপোনালোকক দেখাইছোঁ। আচলতে এইটো বিল্ডিং ইয়াৰ লগত চাগে সংযোগ হৈ যাব, মানে কিবা ছিষ্টেম দিব চাগে। এটা বৰ ডাঙৰ পূৰা বিল্ডিং বনাই আছে, আপোনালোকক দেখাই দিছোঁ, চাই লওক। দেখিলে, চাই লওক। এইডোখৰ হ'ল এডোখৰ ভটিয়াপাৰ, আপোনালোকক দেখাইছোঁ। এইফালে কাম লাগি আছে, চাই লওক। আপোনালোকক দেখাই দিছোঁ এতিয়া। এইটো চাইডৰ পৰা গৈ দেখামগৈ নিজৰ বুলি, ৰ'ব আপোনালোকক দেখাই দিম। একদম তললৈ আহি গৈছোঁ, তলৰ পৰা মানে আপোনালোকক দেখাম এতিয়া দেই, চাই লওক। মানে আপোনালোকে হয়তো ফটোত হওক বা ভিডিঅ'ত হওক আপোনালোকে দেখিলে একদম সৰু দেখে, হয় নহয়? কিন্তু বহুত ডাঙৰ হয়, গম পাইছে? বহুত ডাঙৰ হয়। মানে কিমান ডাঙৰ হ'ব মানে আপোনালোকক এতিয়া বুজাই ক'বলৈ হ'লে, ৰ'ব দেই, এনে এটা অনুমানকৈ কৈ দিছোঁ দেই। এখন ডাম্পাৰ, দুখন, মানে 20খনমান ডাম্পাৰ ডাঙৰ। 20খনতকৈ বেছি হ'লেও মানে কম দিন হ'ব, 20খনমান ডাম্পাৰতকৈ ডাঙৰ। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, আৰু যোনকেইটা চকা, মানে যেতিয়া মানে উৰাজাহাজখন মানে নমাওঁতে যোনকেইটা চকা ওলাই যায়, এইকেইটা চকাই, চাই লওক। এই চকাকেইটা গম পাইছে নাই? এই ডাম্পাৰ চকাকেইটাতকৈ ডাঙৰ, চাই লওক। ডাম্পাৰ চকাকেইটাতকৈ ডাঙৰ, কিমান ডাঙৰ চাওক। চুই চাইছোঁ, দেখিছে নাই? আপোনালোকেও আহিব ভটিয়াপাৰলৈ, এনেকৈ চুই চাব পাৰিব নিজৰ বুলি। আৰু চাই লওক কেনেকুৱা একদম ডাঙৰ। আৰু তিলক ভাই, ফিল্ডটো কোৱা। মজা লাগিছে, নিজৰ বুলি এটা সঁচা নে? মজা। তো আপোনালোকক দেখাই দিছোঁ, চাই লওক। আচলতে হৰি প্ৰসন্ন হাজৰিকা দাদাই মানে যিটো কাম কৰিছে, আচলতে আমি চেলুট দিবলগীয়া। আচলতে বহুত ধৰণে মানে ব্যৱসায় কৰে, কিন্তু হৰি প্ৰসন্ন হাজৰিকা যোনৰ দাদা, মানে দাদাজনৰ মানে আনতকৈ মানে ব্যতিক্ৰম, মানে চিন্তাধাৰাবোৰ বেলেগ। আচলতে এনেকুৱা হ'ব লাগে, মানে চিন্তাধাৰা যোনটো এনেকুৱা হ'ব লাগে। আচলতে আনে কৰিব নোৱাৰা এটা কাম কৰিলে এইটো মানে সফল হয়, ঠিক আছে? আপোনালোকে দেখাইছে এটা পাংখাখন কিমান ডাঙৰ, আৰু লগতে যিহেতুকে চাৰিওকাষটো একদম সজাবৰ কাৰণে বহুত একদম পূৰা দামী গছ ফুল, দামী ফুল আনিছে। আপোনালোকে দেখাই দিছোঁ, চাই লওক। একদম পূৰা সজাই পূৰা ধুনীয়াকৈ থৈ দিছে নিজৰ বুলি, চাই লওক। এইবিলাক পূৰা দেৱদাও লগাইছে, একদম পূৰা পুলি বহুত দূৰণিৰ পৰা আনিছে পুলি, চাই লওক। একদম পূৰা ইয়াত ৰুবৰ কাৰণে কিনাৰে একদম সৌন্দৰ্য কৰিবৰ কাৰণে ইয়াত পুলি আনি থৈছে, চাই লওক। দেখিলে, এইখনে হ'ল সেইখন উৰাজাহাজ। আঁতৰ পৰা আপোনালোকক একবাৰ দেখাই দিছোঁ। ইয়াত পূৰা কাম চলি আছে, পূৰা কাম লাগি আছে, পূৰা একদম নন ষ্টপ ধাৰাসাৰ লাগি আছে কাম। দেখাইছোঁ আপোনালোকক, চাই লওক। পূৰা একদম কাম লাগি আছে, চাই লওক। পূৰা দ্ৰুত গতিৰে একদম পূৰা কাম লাগি আছে, একদম পূৰা, চাই লওক। এইখনে হ'ল সেইখন। আচলতে এতিয়া আপোনালোকে বেলিটোৰ কাৰণে স্পষ্টকৈ নেদেখিব পাৰে, এইটো ভুল নুবুজিব। এইখনে হ'ল সেইখন উৰাজাহাজ ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে, চাই লওক। কিনাৰতে এটা বিল্ডিং, ইয়াত চাগে ধৰি লওক ইয়াত মানে আপোনালোকে থকা কৰা সুবিধাও মানে কৰি তুলিব পাৰে, ঠিকনা নাই, মানে সময়ত গম পোৱা যাব। ইয়াত কাম লাগি আছে, চাই লওক। ইয়াত কাম লাগি আছে। দাদা কিমান দিন লাগিব আৰু
হা লাগিব ন 1 বছৰ বেছি লাগিব নাই তাৰমানে এই কাম কৰা দাদাসকলে কৈছে মানে 1 বছৰতকৈ বেছি লাগিব কৈছে মানে ধৰি লওক 2 বছৰ 2.5 বছৰত মানে ক্লিয়াৰ হৈ যাব হয় নাই নিজৰ বুলি আপোনাৰ ঘৰ কোন জেগা হা হা ইয়াতে নেকি টাউনত মজা আচ্ছা এইটো কি হ'ব এইটো ইয়াত মানে কি থকা খোৱা সুবিধা হ'ব ন আচ্ছা বঢ়িয়া চাই লওক আপোনালোকে দেখাই দিছোঁ নিজৰ বুলি তো এতিয়া আকৌ আমি এতিয়া জেগাত গৈ আছোঁ যিহেতুকে আপোনালোকক কৈছিলে যেন শিৱসাগৰলৈ আহি আছোঁ শিৱসাগৰলৈ আহি থকা পথত যি পাওঁ আপোনালোকক চব দেখাই যাম বুলি কৈছোঁ না এতিয়া আপোনালোকক উৎসৱ হাজৰিকা যিহেতুকে উৰাজাহাজখন দেখালোঁ আৰু এতিয়া গৈ থাকিম আৰু শিৱসাগৰত যিহেতুকে বুৰঞ্জী পাতে লিপিবদ্ধ যিহেতুকে ইতিহাস জড়িত যোনসকল কীৰ্তিচিহ্ন আছে সেইবিলাক দেখামগৈ এতিয়া এবাৰ ওলাই দিওঁ আৰু নিজৰ বুলি আকৌ এণ্ডিঙত আকৌ দেখাইছোঁ আপোনালোকক চাই লওক এইখনে হ'ল সেইখন উৎসৱ হাজৰিকা যিহেতুকে উৰাজাহাজ ঠিক আছে তো এতিয়া নিজৰ বুলি গৈ থাকোঁ ভিডিঅ'টো চাই থাকিব শেষ হোৱা নাই কিন্তু দেই জেগাত পাবলগীয়া আছে আকৌ শেষ হোৱা নাই আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া নিজৰ বুলি ইয়াৰ পৰা ওলাই দিওঁ আৰু একেচতে আপোনালোকক লগ পামগৈ শিৱসাগৰত যিহেতুকে ঐতিহাসিক কীৰ্তিচিহ্ন যোনৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়দৌল শিৱদৌল দেখুৱাম বুলি কৈছিলোঁ না আপোনালোকক দেখাবলৈ গৈ আছোঁ ভিডিঅ'টো চাই থাকিব তো এতিয়া ওলাই দিওঁ আমাৰ তিলক চুতীয়া গাড়ী ল'বলৈ গ'লে আমি এতিয়া এইফালে যাব লাগিব তো নিজৰ বুলি আহি শিৱসাগৰ পাই গ'লোহি তো এতিয়া বৰ্তমান আছোঁ তপন তামুলী মানে জুনিয়ৰ জুবিনৰ ঘৰত আছোঁহি নিজৰ বুলি তপন গম পাওঁ নাই মানে তোৰ অধন তিলকহে মানে হেৰি কি কয় জুনিয়ৰ জুবিনৰ ঘৰলৈ আহিছোঁ জুনিয়ৰ জুবিনৰ ঘৰত মানে এতিয়া ৰখিছোঁ ৰেষ্ট কৰিম তো আপোনালোকক সকলো দেখাই থাকিম শিৱসাগৰত মানে যি বস্তুবিলাক আছে ন যি বুৰঞ্জী পাতে লিপিবদ্ধ ঐতিহাসিক যি বস্তুবিলাক আছে না আপোনালোকক সকলো দেখাম ভিডিঅ'টো এতিয়া এই ভিডিঅ'টো এটা সামৰণি মাৰি দিছোঁ মানে ছেকেণ্ড ভিডিঅ'টো যাব না সেই ভিডিঅ'টোত আপোনালোকে সকলো দেখিবলৈ পাব চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি এতিয়া ছাবস্ক্ৰাইব কৰি থওক নিজৰ বুলি তো নেক্সট আপোনালোকে ভিডিঅ'টোত সকলোবিলাক দেখিবলৈ পাব ধন্যবাদ